নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকৰ? পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ সুনন্দ। সো গাইজ, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'টোলৈ। আৰু গম পাই মই আজি 6-7 দিনমান হৈ গ'ল ভিডিঅ' আপলোড কৰা নাছিলোঁ, কাৰণ মই গুৱাহাটী গৈছিলোঁ দাদাৰ ৰুমত ফুৰিবলৈ। সেইকাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। ভাবিছিলোঁ ব্লগ এটা বনাম বুলি, কিন্তু বনাব মন নগ'লে, চ' সেইকাৰণে ব্লগ নবনালোঁ। আৰু এতিয়া আজি আকৌ আপোনালোকৰ মাজলৈ নতুনকৈ ৰ'ষ্টিং ভিডিঅ' আনিছোঁ। আজিৰ পৰা ৰেগুলাৰ ৰ'ষ্টিং ভিডিঅ' পাব আৰু চাব। কথা পাতিম এনেকুৱা বিভিন্ন পানীৰ বিষয়ে, যিবোৰ পানীয়ে দিনত হ'লে কলেজ যায় আৰু ৰাতি হ'লে মাল খায়। অ' মাই গড, কি মজা দেই। মানে কথাটো এনেকুৱা হৈছে, এজনী ছোৱালী এনেকুৱা ধৰণৰ মদ খাইছে, যিবোৰ মদ মানে কি ক'ম আপোনালোকক, সেইটো মদৰ বটলটোৰ নাম কৈ দিছোঁ বাৰু, ৰামৰ বটল হয়, বাট মই ভিডিঅ'টো চাওঁতেহে গম পাইছোঁ। চ' ভিডিঅ' ক্লিপছটো চাওঁ আহক, কেনেকুৱা লাগে চাওঁ, তাৰপৰা তাইৰ বিষয়ে অলপ কিবা কিবি ক'ম। চ' ব'লক। এইজনী বিষয়েনো কি ক'ম, তাইক ক'বলৈ এটাই ভাষা আছে, গাত নাই ছাল বাকলি, মদ খাই 3 টেকেলি। বাকী হৈছে মহাৰাণীগৰাকী, যিগৰাকীয়ে দিনত হ'লে কলেজ যায়, ৰাতি হ'লে মাল খায়, কিন্তু ধৰিব নোৱাৰি কলেজ পঢ়ে নে নপঢ়ে। আৰে মই তোক কথা এটা কওঁ শুন, তোৰ মাৰে সতি ন কলেজ পঢ়াবলৈ বা স্কুল যাবলৈ কিবা কৰিবলৈ তোক পইচা দিয়ে, কিবা কৰিব দিয়ে চাগে, আৰু তই চাগে সেইবোৰ নকৰি কেলা ৰাতি ৰাতি মদৰ ঘাটিত বহ। আৰে তোৰ লিখীয়া ছোৱালীবোৰক ন এটাই শব্দ দেখাব মন যায় বে, কি ক'ম মানে, মাদাৰ ফাক। ओ भाई मारो मुझे, मारो मारो मुझे, मारो मारो। এইবাৰ আকৌ এনেকুৱাটো ভিডিঅ' আনিছোঁ, যিটো ভিডিঅ' দেখিব পালে মাথাত ছাঠিয়াই যাব। মানে দ্বীপৰ বিলতে জাকৈ মাৰোঁতে জোকে ধৰোঁতে, এই গানটোত এটা ভিডিঅ' ওলাইছিলে, বহুত ভাইৰেল হৈ গৈছে ভিডিঅ'টো। যিটো ভিডিঅ' এটা মতা ল'ৰাই বনাইছিলে, গামোচাখন ইয়াত মেৰিয়াই লৈছিলে, তলত লং পেণ্ট পিন্ধি লৈছিলে, জোকে ধৰিছিলে। চ' সেই ভিডিঅ'টো চাওঁ আহক আৰু এণ্টাৰ। सबर करो, अभी मजा आएगा ना भिड़ो। তোৰ ভৰিত জোক লাগিলে। আৰে এইটো মতা ল'ৰা নে গে নে, এইটো হিজিৰা নে, একো ধৰিব পৰা নাই। তই ল'ৰা নে ছোৱালী নে, হিজিৰা নে গে বে? আৰে তোক কিহে পালে তোৰ এনেকুৱা ভিডিঅ' বনাবলৈ, যিটো ভিডিঅ' দেখি মোৰ মাথা চাটিয়াই গৈছে। আৰু কিছুমান মানুহে চাগে বহুতেই হাঁহিছে, আৰে তোৰ লিখীয়া এটা হিজিৰা এনেকুৱা ভিডিঅ' বনাইছে। তো গাইছ, ইহঁতৰ লিখীয়া মক্কেলবোৰৰ কাৰণে আমাৰ লিখীয়া ল'ৰাবোৰে ভিডিঅ' নবনায়। যিহেতু মই বনাওঁ, ইনষ্টাগ্ৰামৰ ৰিল বনাওঁ, গানতে বনাওঁ বাৰু। ইহঁতৰ লিখীয়া খালি দ্বীপৰ বিলতে জোকে ধৰোঁতে, সেইবোৰ হিজিৰা আমি কৰি নুফুৰোঁ। खत्म, बाय बाय, टाटा। আপোনালোকৰ অতি মৰমৰ, অতি চেনেহৰ এজন ব্যক্তি আছে, যিজন ব্যক্তি এইটো বয়সতো মানে ভিডিঅ' বনোৱা, কিবা বনোৱা চখ আছে। সেইজনেই হৈছে এইজন মহাপুৰুষ। চাই লওক ভিডিঅ'টো। তো এই দুটা কিহে পালে নাজানো, ভিডিঅ' বনোৱা ভূতেই পালে নে কিহে পালে নাজানো, কিন্তু বুঢ়ালে চাওকচোন, মাইকী ড্ৰেছত বুঢ়াই নাচিছে, আৰু তাৰ কাষৰ মানে মতাটো চাওকচোন কেনেকৈ নাচিছে। আৰে সিহঁতৰ কামনো কি আৰু, বুঢ়াত থপৰা চা, এক্সপ্ৰেশ্যন চা, মুখত চব মাৰোৱে নিবা কাণত তলত। এইটো তো যিটো কালত ভিডিঅ' বনাইছে আপুনি, খুৰা, বুঢ়া বুলি কোৱা নাই, খুৰা বুলিয়ে কৈছোঁ, যিটো কালত আপুনি ভিডিঅ' বনাইছে, কিন্তু আপোনাৰ ভিডিঅ'বোৰ একচুৱেলি ভালেই লাগে, বেয়া নহয়।
কিন্তু এইবোৰ হিজৰামি কৰিব এৰক, এইবোৰ আইচক্ৰীম বেপাৰী কৰিব এৰক, কিবা কিবি সেইবোৰ ভিডিঅ' আপুনি বনাবলৈ এৰি দিয়ক, ভাল ভিডিঅ' বনাওক, তেতিয়া আপোনাক আৰু মৰম দিব মানুহে। কিন্তু এতিয়া কি ভিডিঅ' বনাইছে, হালি জালি এইবোৰ বাৰু ভিডিঅ' বনাই নে আবে হাত বেহেন চোট। म्यूजिक তো গাইজ থেংক ইউ ছ' মাছ ৱাচিং মাই ভিডিঅ'। ছ' গাইজ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব, আৰু তলত কমেণ্ট বক্সত প্লিজ কমেণ্ট কৰিব। আৰু আজিলৈ বাই, কাইলৈ আকৌ নেক্সট এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত লগ পাইছোঁ। ছ' টাটা।